নিৰ্বাচনৰ পূৰ্বে বিজেপিত পদত্যাগৰ ধুমুহা বিজেপিৰ লোকে যোগদান কৰিলে কংগ্ৰেছত সাংসদ বিধায়কৰ ওপৰত ক্ষোভিত হৈ তৃণমূল কৰ্মীয়ে ত্যাগ কৰিলে বিজেপি এই মুহূৰ্তত আমি জনাই আছো লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিত পদত্যাগৰ ধুমুহা বিজেপিৰ লোকে যোগদান কৰিলে কংগ্ৰেছত ডাঙৰ খবৰ আমি জনাই আছো এই মুহূৰ্তত কংগ্ৰেছৰ দেখিবলৈ পোৱা গৈছে বৃহৎ যোগদান কাৰ্যসূচী তেজপুৰত অনুষ্ঠিত হৈছে এই বৃহৎ যোগদান কাৰ্যসূচী ৰাজীৱ ভৱনত যোগদান কাৰ্যসূচী অনুষ্ঠিত হৈছে কংগ্ৰেছৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিত পদত্যাগৰ ধুমুহা বিজেপিৰ লোকে কংগ্ৰেছত যোগদান কৰিছে দৃশ্য আছে আমাৰ হাতত সেই দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম সাংসদ বিধায়কৰ ওপৰত ক্ষোভিত হৈ তৃণমূল কৰ্মীয়ে বিজেপি ত্যাগ কৰা দেখিবলৈ পোৱা গৈছে দৃশ্য আমি দেখুৱাই আছো এয়া হৈছে কংগ্ৰেছৰ বৃহৎ যোগদান কাৰ্যসূচী ইয়াৰ পূৰ্বে দেখিবলৈ পোৱা গৈছিল এপিচিচিৰ সভাপতি ভূপেন বৰা গৌৰৱ গগৈৰ উপস্থিতিত বিশাল যোগদান কাৰ্যসূচী অনুষ্ঠিত হৈছিল উজনি অসমত আৰু বহু লোকে যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল আৰু সেই জনসভাত অংশগ্ৰহণ কৰি আচলতে কংগ্ৰেছত যোগদান কৰা দেখিবলৈ পোৱা গৈছিল নামনি অসমৰ কথা ক'ব লাগিব গোৱালপাৰাতো কেইবা মাহ পূৰ্বে বহু লোকে লোকে আচলতে বিজেপি দল ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰিছিল আৰু এয়া আমি তেজপুৰৰ খবৰ জনাই আছো লোকসভা নিৰ্বাচনৰ পূৰ্বে তেজপুৰৰ ৰাজীৱ ভৱনত বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠিত হৈছে বিজেপিৰ মিত্ৰ দল অগপৰ কেইবাজনো কৰ্মীয়ে যোগদান কৰিছে কংগ্ৰেছত কেৱল বিজেপিৰ নহয় মিত্ৰ দল এজিপি অগপৰো কেইবাজনো জ্যেষ্ঠ কৰ্মীয়ে যোগদান কৰিছে কংগ্ৰেছত সাংসদ বিধায়কৰ ওপৰত ক্ষোভিত হৈ তৃণমূল কৰ্মীয়ে ত্যাগ কৰিছে বিজেপি তেজপুৰৰ ৰাজীৱ ভৱনত বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠিত হৈছে বিজেপিৰ মিত্ৰ দল অগপৰো কেইবাজনো কৰ্মীয়ে যোগ দিছে কংগ্ৰেছত বিজেপি আৰু এজিপিৰ মাজত চলা চুক্তি ভংগ কৰি কংগ্ৰেছত যোগদান কৰিছে অগপ কৰ্মীয়ে আৰু দল সলনিত নেতৃত্ব দিয়া যি নিষেধাজ্ঞা আছিল সেই নিষেধাজ্ঞাক এক প্ৰকাৰ ভৰিৰে মোহাৰি অগপ কৰ্মীয়েও যোগদান কৰিছে কংগ্ৰেছত